হেই বন্ধুহঁত, আকৌ আহিলোঁ আপোনালোকৰ সন্মুখত নতুন ধৰণৰ নতুন এটা কবিতা লৈ। কবিতাটিৰ নাম স্কুল জীৱন বিদায়। তো আৰম্ভ কৰিবলৈ বিচাৰিছোঁ স্কুল জীৱন বিদায়। বয়স যেতিয়া আছিল 5, তেতিয়া মই ভৰ্তি হৈছিলোঁ স্কুলত। অচিনা ঠাই দেখি লাগিছিল বহুত ভয়। বহু সময় ধৰি কান্দিছিলোঁ সেইদিনা মন খুলে। প্ৰথম দিনটো কাটিছিল কোনোমতে। অলপো ভাল লগা নাছিল আমাৰ নতুন স্কুলত। মনত আছে মাকে কৈছিল মোক, বোকা, ইয়াতেইতো শিকিবি কোনটো ঠিক আৰু কোনটো ভুল। তেতিয়াই আৰম্ভ হৈছিল মোৰ শিক্ষা জীৱন। দেউতাই ক'লে হ'ব লাগিব বহুতো ডাঙৰ। দুখৰ সময়ত কোনেও নাথাকে লগত। নিজৰ জীৱনৰ ডাঙৰ যুদ্ধটো এতিয়া নিজেই যুঁজিব লাগিব। পৰিচয় হৈছিল আৰু এটা নতুন বস্তুৰ লগত। সেয়া আছিল ঘৰৰ কাম নকৰিলেই শিক্ষক মহাশয়ে খং কৰি কৈছিল, এইবাৰ তোক শাস্তি দিম, চিধা কৰি হাত পাতা, আড্ডাবাজ। দেখি দেখি কাটিলে দিনবোৰ। হলো মই আৰু বহুতো ডাঙৰ। মন দি পঢ়া শুনা কৰিবলৈতো সকলোৱে কয়। এতিয়া তাৰ লগত ভৱিষ্যতৰ চিন্তাও এতিয়া আৰম্ভ কৰিব লাগে। মোৰ শিক্ষা জীৱন আজিয়ে শেষ হ'বলৈ ধৰিছে। মোৰ মৰমৰ স্কুলৰ পৰা মই আজি বিদায় নিম। স্কুলৰ প্ৰথম দিনা মই কান্দিছিলোঁ। আজি বিদায়ৰ দিনো মই কান্দি আছোঁ। তো এইখিনিতেই মোৰ এই কবিতাখন শেষ কৰিবলৈ বিচাৰিছোঁ। যদি আপোনালোকৰ এই কবিতাটো ভাল লাগি থাকে তেনেহ'লে লাইক, কমেণ্ট এণ্ড শ্বেয়াৰ, লগতে ছাবস্ক্ৰাইব। যদি এতিয়ালৈকে মোৰ এই চেনেলটো কৰা নাই তেনেহ'লে এতিয়াই ছাবস্ক্ৰাইব কৰক আৰু লগতে বেল আইকনে ক্লিক কৰক। কবিতাটো লিখক মনোৱাৰ হোসেন, আবৃত্তি মনোৱাৰ হোসেন। ধন্যবাদ আপোনালোকৰ এই সম্পূৰ্ণ ভিডিঅ'খন দেখাৰ কাৰণে। আজি আপোনালোকৰ দিনটো শুভ হওক। খোদা হাফেজ।